ইউ তই মোক এটা কথা ক্লিয়াৰ কৰি দে মই অজিত তহঁতক মই কৈছোঁ যে পোষ্টাৰখন যে ৰিলিজ কৰিলি তাৰমানে তোৰ হৈ গ'ল চিনেমা কাম হৈ গ'ল পোষ্টাৰখনৰ কমেণ্টছবিলাক তই পঢ়িছ নাই কি কি কমেণ্ট দিছে কমেণ্টছবিলাক পঢ়িছ নাই পজিটিভে আহিছে কমেণ্টত যে লিখিছে যে কিছুমানে যে আমি ক'ৰ পৰা কুলি চিনেমাৰ পৰা কপি কৰিছে মই কৈছিলো কুলিৰ পৰা কপি আমি ইনস্পিৰেশ্যন লৈছো মানে হলিউড চিনেমা এখনৰ পৰা ইনস্পিৰেশ্যন লৈছো কাৰেক্ট মানে সেইটো তহঁতে ক্লিয়াৰ কৰি দিয়া নাই নহয় যতীন দা মানে কথাটো কি আমি কুলি চিনেমাৰ পৰা কপি কৰা নাই আমি এখন হলিউড চিনেমাৰ পৰা কপি কৰিছিলো নামটো কি মেডাম ৱেবৰ পৰা কপি কৰিছিলো কপি নহয় ক্ৰিয়েটিভ এইটো কি মেডাম ৱেব কিন্তু মানুহে কুলি চাইছে কাৰণে মানে মেডাম ৱেবৰ কথা নাজানে কাৰণে কুলি কৈ আছে কিন্তু আমি কুলি পৰা নাই কৰা আমি মেডাম ৱেবৰ হলিউড ক্ৰিয়েটিভ ইনস্পিৰেশ্যন এটা আমি লৈছিলো আমি কপি কৰা কথা তহঁতৰ লগত আৰু মোক এটা কথা কচোন পোষ্টাৰখন ঠিকেই উলিয়ালি মোক যে সোধে মানুহবিলাকে কেতিয়া চিনেমা ৰিলিজ দিব ডেটটো যে নাই ডেটছটো ক'ত ডেট এটাতো মিনিমাম লাগে ন ক কি হ'ল নহয় মানে এইটো আমাৰ এটা মানে এইটো স্যাৰ সবে মানে ডেটস দি থাকে আমি মানে কিবা এটা বেলেগ এটা ইউ নো স্ট্ৰ্যাটেজি ক'ব পাৰি স্ট্ৰ্যাটেজি সিক্ৰেট আমাৰ স্ট্ৰ্যাটেজি নেক্সট প্ল্যান কি তহঁতৰ মানে যতীন দা আমি কি ভাবিছো মানে আমি এইটো মানে এতিয়া আমিৰ খানৰ এটা ফৰ্মেট আছে এইটো আজিকালি সেইটো বহুত চলিছে মানে এইটো মানে আমি এতিয়া আমিৰ খানক কপি নহয় কপি ইনস্পিৰেশ্যন আমি আমিৰ খানৰ পৰা সেইটো ক্ৰিয়েটিভ ইনস্পিৰেশ্যন লৈছো আমি ৰোষ্ট কৰিম বুলি ভাবিছো যতীন বৰা সেলফ ৰোষ্ট মানে আমি তেতিয়া ভাবিছিলো যে আমি এটা আমিৰ খানৰ যিটো ৰোষ্ট ভিডিঅ' ফৰ্মেট হয় সেইটোকে কপি মানে ইনস্পিৰেশ্যন লৈ পেলাই আমি ভিডিঅ'টো বনাম তো আপোনাক যতীন বৰা ৰোষ্ট ৰোষ্ট দে যতীন দা যতীন বৰা বেছি নহয় চিকেন নেকি চিকেন চিকেন নহয় চিকেন CHI একে কথা আমাৰ ইয়াত চিকেনক চিকেন বুলিয়ে কয় চাইক চাহ বুলিয়ে কয় আৰু কি চানমাৰি কি কয় চানমাৰি বুলিয়ে কয় চানমাৰিটো নহয় না চানমাৰি কয় তহঁতৰ যে লেকচা নহয় আত্মব্যংগ আমাৰ সেই তেতিয়াৰ দিনতো আছিলে ভৱেন শইকীয়া ছাৰৰ পৰা আৰম্ভ কৰি লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি ভাইমন্দা ছবিলৈকে আমিতো কিছু ক্ষেত্ৰত ব্যংগটো কৰোৱে ন এইটো মানে কি হয় জেনজি বিলাকে বহুত কানেক্ট কৰে তহঁতে বেলেগ জানো কিন্তু দেই নহয় এইটো জেনজি লেকচাৰ মাৰে মানে আমি জেনজি নহয় যতীন দা আমি মিলেনিয়েল হয় কি এইটো বোমাৰ বিলাকে বুজি নাপায় লেটছ প্ৰচিড চাহ আহিছে খুলিছ ভাত খাব যা চাহ নাপাওঁ যা চালা ভকতত চাহ খাব আহিছ মা বে 2 বছৰ মোৰ ঘৰত ফকতীয়া চাহ তাৰপিছত গধূলি হলেতো কবই নালাগে মা কচম বে চাহ তহঁতক দেখাৰ লগে লগে তাই চাহ লৈ আহিছে তাৰমানে গম পাই তাইতো কণ্টিনিউটি আৰু আহিছে চাহ খুৱাব ভাত ফ্ৰী একদম একদম চাহ দিব নালাগে বেকাৰী আৰম্ভ কৰি আপুনি ফ্লেক্সিবল হৈ গ'ল কিন্তু সেইটো কি বস্তু আগল লাগি তুমি মাজত নকবা প্লিজ ইয়াৰ কি ফ্লেক্সিবল নাই সি তাৰ কথা বাদ দিয়ক আমি কি কৈ আছো যতীন দা এতিয়া মানে আমাৰ নতুন প্লেনলৈ আগবাঢ়িছো মোক কি তাতে ৰোষ্ট কৰিবি মই যতীন বৰাটো জীৱনৰ 35 years মই চিনেমা ইণ্ডাষ্ট্ৰি দিছো থিয়েটাৰ ইণ্ডাষ্ট্ৰি চিনেমা লিষ্টখন জানো হিয়া দিয়া নিয়া নায়ক কন্যাদান বিধাতা বাৰুদ ৰাঘৱ কি তই কি কৈছ এখন চিনেমা কম চলিলে তাৰ লেকচাৰ শুন ৰাঘৱৰ কথা ক'বলৈ আছে চিনেমা এখন অকণমান নচলিলে তহঁতৰ লেকচাৰ বিধাতা মোৰ বিখ্যাত চিনেমা বিধাতা তাৰ 4 চকা ঘূৰিলেহে লেকচাৰ মাৰে মোক মাথা গৰম নকৰিবি কেতিয়া ৰিলিজ দিবি চিনেমা এটা কেতিয়া ৰিলিজ মই কৈ আছো যতীন দা আমি অহা 7 জানুৱাৰী 6 তাৰিখ পাক্কা 7 জানুৱাৰীত আমি প্ৰথম চিনেমাখনৰ প্ৰমোটো ৰিলিজ কৰিম আইছো আৰু এই শুনিলে নহয়
7 জানুৱাৰীত আমাৰ অগ্নিবাণৰ প্ৰম' ৰিলিজ হ'ব 7 জানুৱাৰী আমি অগ্নিবাণ পৰিয়ালৰ তৰফৰ পৰা আমি শুভেচ্ছা জনাইছোঁ যেটো যোৱা বছৰ 2025টো আমাৰ কাৰণে সঁচাই দুখজনক যেটো আমাৰ মাজৰ পৰা মোৰ বন্ধু সকলোৰে প্ৰিয় আৰ্টছব জুবিন গাৰ্গ আমি হেৰুৱাবলগীয়া হ'ল জুবিন প্ৰমুখ্যে ভূপেন উজিৰ আৰু বহুত কেইজন শিল্পী দীপক শৰ্মাই হওক গায়ত্ৰী হাজৰিকা হওক ৰাজীৱ সদিয়াৰ পৰা আৰম্ভ কৰি বহুত কেইজন শিল্পীক আমি হেৰুৱালোঁ 25 চনত মই যতীন বৰাই সমূহ অসমবাসীৰ ৰাইজক নতুন বছৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ 26টো যাতে সকলোৰ কাৰণে ভালে হওক আৰু সকলোৰ সপোনবিলাক পূৰণ হওক অগ্নিবাণ পৰিয়ালৰ তৰফৰ পৰা সকলোকে নিউ ইয়েৰ উইশ কৰিছোঁ এ ভেৰি ভেৰি হেপী নিউ ইয়েৰ তো তেতিয়া আমাৰ কমেন্ট সেকশনতো বহুত বহুত ভাল ভাল কমেন্ট আৰু ধন্যবাদ জনাইছোঁ অগ্নিবাণৰ পোষ্টাৰ চাইজ যিসকলে যথেষ্ট সঁহাৰি আমি পাইছোঁ ভাল পাইছে আৰু মই কমেণ্টছবিলাক মই জাষ্ট এটা কৈ দিছোঁ প্ৰণৱ কলিতাই লিখিছে দাদা আপোনাক আমি বহুত ভাল পাওঁ আপুনি আমাৰ সম্পদ জুবিন দাক হেৰুৱাই গম পালোঁ আপোনাৰ প্ৰত্যেকখন চিনেমা আমি চাম থেংক ইউ প্ৰণৱ আৰু সুম হাজৰিকাই লিখিছে চুম হাজৰিকা জুবিনদাৰ পুৰণি গীত এটা ল'ব দাদা মই এটা কথা কওঁ বহুতে হয়তো গম পোৱা নাই জুবিন গাৰ্গৰ এটা গান কণ্ঠ দিছে যিটো দুটা গান কৰা কথা আছিল যিটো লাষ্ট গানটো জুবিন গাৰ্গ আহি নাপালেহি আমি দুটা গান জুবিন গাৰ্গৰ হয়তো ল'ম বুলি ভাবিছিলোঁ যিহেতু মোৰ এটাই অগ্নিবাণৰ কৈ দুখো লাগিছে যিটো হিয়াদিয়ানীয়া জুবিন গাৰ্গৰ পৰা ষ্টাৰ্ট অগ্নিবাণত শেষ গানটো জুবিনে মোৰ কাৰণে গাই থৈ গ'ল আমি অতি সোনকালে গানটো আপোনালোকৰ মাজত দিম আৰু 7 জানুৱাৰীত চিনেমাখনৰ প্ৰমো আহি আছে আপোনালোকৰ মাজলৈ নিশ্চয় ভাল পাব আশীৰ্বাদ কৰিব অসমীয়া ছবি চাওক আৰু চলচ্চিত্ৰ উদ্যোগটো আগুৱাই লৈ যাওক পুনৰ নতুন বছৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ এ ভেৰি ভেৰি হেপী নিউ ইয়েৰ আৰু সকলোকে একেলগে আমি কওঁ যে 7 জানুৱাৰীত অগ্নিবাণৰ প্ৰথম প্ৰমো ৰিলিজ হ'ব 7 জানুৱাৰী